Sir. Oh. আহিলা দীপিকা বাইদেউ অহা নাই এতিয়া মানে সেই ক্লাছ 1 ৰ প্ৰথম শ্ৰেণীৰ ক্লাছটো স্যাৰ কোনে কৰাব মইতো স্যাৰ দ্বিতীয় শ্ৰেণীত গৈ আছো কিয় আহা নাই তো কোৱা নাই কিয় অহা নাই তো গম আহিলেহে স্যাৰ এইবিলাক এনেকে বাৰু খেলিমেলি কৰিলে স্কুল হ'ব নেকি কোৱাচোন তোমালোকে হা স্যাৰ হা মইতো জানাই এজন আদৰ্শৱান শিক্ষক এইবিলাক খেলিমেলি কৰি যদি এনেকে স্কুল হ'ব নেকি পঢ়া কেনেকে মিলাই দিয়া স্যাৰ মই এটা কথা ভাবিছো স্যাৰ কি প্ৰথম শ্ৰেণীৰ পাঠদানটো যদি আপুনি দি দিয়ে তেতিয়া মই দ্বিতীয় শ্ৰেণী আৰু তৃতীয় শ্ৰেণী মই ব্যৱস্থা এটা কৰিব পাৰো স্যাৰ ৰব দিব লাগিব এটো উপায় নাই তাৰপিছত স্যাৰ যদি বাৰু উঠা এইটো প্ৰধান শিক্ষকৰ কাৰ্যালয় তোমাক এনেকে মোৰ চকীত বহিবলৈ পাৰমিশন কোনে দিলে স্যাৰ আপুনি তো চকী দুটা থৈ দিছে এইটো হলেও তুমি তেনেকে বহিব নোৱাৰা নহয় তুমি ভাই তোমাৰ কাৰ্যালয়ত বহা তো স্যাৰ এই চকী দুটা কাৰ কাৰণে ৰাখিছে এইটো স্যাৰ এইটো তোমালোকৰ কাৰণে নহয় কাৰ কাৰণে স্যাৰ আৰু বেলেগ মানুহৰ কাৰণে বুজিছা ঠিক আছে স্যাৰ মই তেন্তে আৰু পাৰমিশন লৈ বহিবা ঠিক আছে সৰি স্যাৰ এতিয়া ক্লাছত যোৱা ক্লাছ কৰা মই মোৰ ক্লাছটো মই কৰি দি আছো তো মই গো বেক ই কৰো স্যাৰ গো বেক ক্লাছ কৰা ঠিক আছে নমস্কাৰ বহা আজি তোমালোকৰ দীপিকা বাইদেউ অহা নাই বুজিছা মই দীপিকা বাইদেউৰ ক্লাছটো আজি মই কৰিম কি পঢ়িবা এই অসমীয়া কিমান পঢ়িবা এটা কাম কৰা আজি ছবিকে আঁকা আজি চাওঁ কোনে কিমান ভাল ছবি আঁকিব পাৰা আজি ছবি আঁকা এই যোনে যি পাৰা যোনে যি ভাল পোৱা আঁকা ছবি আঁকা আঁকি যোৱা আঁকা ওরা হলনে লৈ আহা এজন কে আহা বা এনেকে আহিলে বাৰু তুমি ভাল ভাল ফুল লাগিছে 10 মাৰ্কস গুড বয় এখন পাহাৰ আঁকিছা এখন একদম 12 গুড প্ৰাকৃতিক সৌন্দৰ্য গুড 15 মাৰ্কস গুড তোমাৰ চাওঁ ফুল গুড 9 মাৰ্কস গুড এই তই কি আঁকিছ এডাল এইটো কি বস্তু সৰিয়হ মইতো সৰিয়হ আঁকিবলৈ দিছিলো হ'ব আৰু দে তোক 5 মান দিওঁ মই কৈছিলো ঠিকেই হয়ো নহয় হ'ব ভাল হৈছে যা গুড বহা ছবিবোৰ খুব ভাল হৈছে তোমালোকে এতিয়া বহি অসমীয়া পঢ়ি থাকা আৰু মই অফিচৰ পৰা আহি আছো দেই একদম হাল্লা চিল্লা নকৰিবা দেই ভালকে পঢ়ি থাকা মই আহি আছো
আহা বহা 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 কি হ'ল তুমি যে দুদিন স্কুললৈ অহা নাই মানে ছাৰ মোৰ বৰ অসুবিধা এটা কি অসুবিধা এনেকুৱা অসুবিধা হ'লেতো এতিয়া মই এতিয়া কেনেকৈ স্কুল চলাম হেই আপুনি চাওকচোন বাৰু অঁ সেইকাৰণে আহিব পৰা নাই মই মাহেকীয়া প্ৰব্লেম বাৰু হ'ব দিয়া উপায়টো নাই এতিয়া এটা কাম কৰা হয় ক্লাছলৈ যোৱা ধুনীয়াকৈ ক্লাছ কৰাগে দেই মই কামত ঢেৰ কাম এতিয়া হ'ব ছাৰ আৰু দুটা সহকাৰী শিক্ষকো অহা নাই হ'ব ছাৰ তুমি যোৱা তুমি হ'ব ছাৰ, ক্লাছ হ'ব। কৰাগেচোন বাৰু মই চাই আছোঁ বাৰু আহিছোঁ ছাৰ অঁ যোৱা যোৱা অ' ছাৰ অঁ এই কিবা কাম কৰি আছো নেকি এই ঢেৰ কাম তই ইমান দেৰিকৈ আহ কিয়নো মই দেৰিকে অহা নাই মোৰ টাইমটো ঠিকে আছে এই ঘড়ীটোৱে মানে প্ৰব্লেম কৰিছিলে আজি এইফালে আৰু এটা অহাই নাই জিমি অহা নাই আজি কিয় অহা নাই এই জানো তাৰ কিবা পেটৰ অসুখ নে কিবা হৈছে এই প্ৰথম ক্লাছটো মাষ্টৰেই নাই ধুমাধুম গৈ ক্লাছ কৰ অ' চাকৰি তাকৰি খাবি নেকি তহঁতে এই মই হা? টাইমতে আহিছো জিমি অনা আহে তাকে এতিয়া কি অৱস্থা চলি আছে গম পোৱা নাইতো পাইছো অঁ ক্লাছলৈ যা জিমি কিয় অহা নাই তাৰ বোলে কিবা প্ৰব্লেম হৈ আছে বুলি কৈছে আৰু মোক তহঁতৰ খালি সদায় প্ৰব্লেমেই থাকিব হা এইবিলাক তহঁতে চাকৰি তাকৰি চব মোক খাবি মই গম পাইছোঁ যা ক্লাছলৈ যা ক্লাছলৈ ঠিক যা আছে, পটাপট গৈছো যা, আৰু। ক্লাছ দিনটো কাম কৰি তত নাপাওঁ আৰু তহঁতে আহিবি দেৰি দেৰিকৈ লুচা অ' আহিলে নেকি অঁ আহিলোঁ এই দুদিন ক'ত আছিলি এই বিয়াত সমস্যা আছিলে বহু একো ঘৰলৈ গৈছিলোঁ অ' অঁ হেড ছাৰ জনৰ কিমান খঙত হৈ আছে হয় নেকি পুৰা খং হৈ আছে আৰু এতিয়া কিবা ঘৰত ক'লে কিবা হ'ব নেকি অ' হ'ব দৰখাস্ত আনিছা নেকি দৰখাস্তটো লিখিব নোৱাৰোঁ ন মই তই এটা কাম কৰিবি অঁ এই আমাৰ তই মোক দৰখাস্তটো লিখি মই কৈছো তই শুন ল কচোন সি আমাৰ দীপিকা বাইদেউ যে অঁ দীপিকা বাইদেউ দীপিকা বাইদেউ মানে দুদিনাখন আছিলে আচ্ছা সি মানে আজি আহোঁতে অঁ দৰখাস্ত এখন লৈ আহিছিলে আচ্ছা দৰখাস্তটো দেচোন দেচোন দৰখাস্তটো ছাৰক দিছিলে অঁ ছাৰে পঢ়ি পেলাই কিজানি ডয়াৰত থৈ দিছে ছাৰ আছে ন ভিতৰত ছাৰ ভিতৰত কিজানি নাই তই এই দৰখাস্তটো আনি পেলাই কপি কৰি অঁ ছাৰক দি দে থেংক ইউ মই এতিয়া যাওঁ হা গৈ মনে মনে দৰখাস্তটো লৈ আহিবি দৰখাস্তটো লৈ মই লিখি দি দিম ঠিক আছে দিয়ক ঐ আব্দুল ভাই অঁ এই ছাৰ খুব ছাৰ অকণমান ওলাই গৈছে ওলাই গৈছে তই ওলাচোন মোৰ কাম এটা আছে তই যা মই ঠিক কৰি দিম মই চাফা কৰি দিম দাদা তই যা তই যা ছাৰ সোমাওনে অঁ আহা কি হ'ল চাকৰি কেইবছৰ হ'ল তোমাৰ ছাৰ 6 বছৰ এনেকৈ চাকৰি কৰে হা এইপিনে ল'ৰা ছোৱালী পঢ়োৱা মাষ্টৰ নাই অঁ ছাৰ সেইদিনাখন যেনি এই যে দীপিকা নাই দুদিন অঁ আকৌ এতিয়া তুমি আজি দুদিন নাই ছাৰ, বহুত না তেনেকে স্কুল নহ'ব স্কুল নহ'ব ছাৰ, মই এইবিলাকে চব মই এইবিলাক ছাৰ, হেৰিয়াত মই- কমপ্লেইন দি দিম এই- তেনেকে স্কুল নহ'ব তোমালোকে ছাৰ- এইবিলাক বাদ দিয়া চাকৰি বাদ দিয়া এইবিলাক ছাৰ প্লিজ মই প্লিজ কৈ লাভ নাই মই কি অফিচৰ কাম কৰিম না মই ল'ৰা ছোৱালী পঢ়ুৱাম বুজিব লাগিব নহয়
সমস্যা এটা হৈ গৈছিলে ছাৰ ডাঙৰ সমস্যা এটা মই লিখি আনিছিলোঁ ছাৰ তেনেকৈ আৰু নহয় দেই দিয়া দিয়া ক্লাছলৈ যোৱা ৰ'বা মই চাই লওঁ কি তোমাৰ সমস্যা প্ৰতি মাননীয় কিনো লিখে এইবিলাক ভালকৈও লিখিব নাজানে লিখিছে প্ৰতি মাননীয় পশ্চিম মকন্দুৱাটী JB স্কুলৰ প্ৰধান শিক্ষক মহোদয় বিষয় ছুটি বিচাৰি আবেদন মহোদয় সন্মানপূৰ্বক নিবেদন এই যে মোৰ আজি প্ৰায় যোৱা ইংৰাজী 22/3/2021 তাৰিখৰ পৰা 25/3/2021 তাৰিখলৈ মাহেকীয়া হোৱাৰ বাবে মই স্কুলত উপস্থিত থাকিব নোৱাৰিলোঁ এইটো সমস্যা আছিলে ছাৰ হেৰো মাহেকীয়া মাইকী মানুহৰো হয় মই ডাঙৰ প্ৰেছত পৰিলোঁ আৰু আজিহে গম পালোঁ যে মতা মানুহৰো মাহেকীয়া হয় না ছাৰ দুইটা কৈছে নহয় দুই ছাৰে দুইটা কৈছে মতা মানুহৰ মাহেকীয়া দুই ছাৰে ক'লে নাকান কাটিলি আৰু হৈছে ভাল ঠিক আছে তেতিয়া ছাৰ মই ক্লাছত যাম নেকি মই চহী কৰি দিলোঁ আৰু এইখন ওপৰলৈ পঠিয়াই দিম চবেই জানক যে এতিয়া মতা মানুহৰো মাহেকীয়া হয় যিটো ভাল লাগে ছাৰ বাৰু ক্লাছলৈ যা ক্লাছলৈ ঠিক আছে খালি যা হ'ব যা যুগৰ পৰিৱৰ্তন আজিকালি মতা মানুহৰো মাহেকীয়া হয় যুগৰ পৰিৱৰ্তন যা খালি